নমস্কাৰ বন্ধুসকল, আজি আমি পামহিৰ ভীমাশংকৰ মন্দিৰলৈ আহিছোঁ মানে আমি আহি পালোহি। ভিডিঅ'টো ঘৰৰ পৰা আহোঁতে ৰেকৰ্ড কৰা নহ'ল, চ' আগলৈকে কি হয় চাই থাকক। আমি আহি গণেশ মন্দিৰ পালোঁ। এতিয়া আমি ইয়াতে চাকি ধূপ জ্বলাই আমি আগলৈকে যাম, তো চাই থাকক কি হয়। এতিয়া আমাৰ ইয়াতে ধূপ চাকি দিয়া হৈ গ'ল, তো এতিয়া আমি মেইন মন্দিৰটোলৈ গৈ আছোঁ। তো চাই থাকক আগলৈ কি হয়। লাহেকৈ গ'লে হ'ল ৰঙাৱতী তো আমি এতিয়া তলৰ পৰা উঠি আহি আমি মেইন মন্দিৰৰ গেটটো পালোঁ। তো এতিয়া আমি আৰু তললৈ নামি যাব লাগিব, তো চাই থাকোঁ। मेरा भोला है भंडारी करे नंदी की सवारी शंभुनाथ रे ओ शंकर नाथ रे ओ गोरा भांग रगड़ के बोली तेरे साथ है भूतों की टोली मेरे नाथ रे। কি ডাউৰি খেলছে মোৰো আছে তিনিটাত। তিনিটাত তো এয়া চাওক, মানুহৰ বহুত দীঘল লাইন হৈছে। মানুহবিলাকে আগত তাৰমানে শিৱলিংগত মানে গাখীৰ পানী এইবিলাক ধৰিবৰ কাৰণে বহুত দীঘল লাইন ধৰিব লগা হৈছে। ইয়াতে মানে মানুহ ধৰে। তো এয়া হৈছে মেইন মন্দিৰত আপোনাৰ যিটো ইয়াতে মানুহবিলাকে গাখীৰ পানী এনেকুৱা ধৰণৰ ঢালিব আহে। তো এয়া চাওক ইমান ধুনীয়া।
এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। আৰু যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিও, ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব।